ছ'চিয়েল মিডিয়াত উৰা বাতৰি ৰোধৰ বিশেষ পদক্ষেপ হোৱাটছএপত লোৱা হৈছে কেইবাটাও পৰিৱৰ্তন সংক্ৰান্তীয় সিদ্ধান্ত হোৱাটছএপত সমূহীয়া মেছেজ প্ৰদানত সীমাবদ্ধতা আৰোপ উৰা বাতৰিৰ ফলত গণপ্ৰহাৰ আৰু হত্যাৰ দৰে ঘটনা দিনক দিনে বৃদ্ধি পোৱাৰ পিছত হোৱাটছএপ কৰ্তৃপক্ষই আৰু কৰিছে কেইবাটাও বাধ্যবাধকতা এতিয়াৰে পৰা হোৱাটছএপত একেলগে 5 জনতকৈ অধিক লোকক টেক্সট মেছেজ ফটো অথবা ভিডিঅ' প্ৰেৰণ কৰিব নোৱাৰিব ইয়াৰ উপৰিও আন কেইবাটাও পদক্ষেপ লৈছে হোৱাটছএপ কৰ্তৃপক্ষই অচিৰেই হোৱাটছএপ ব্যৱহাৰকাৰীয়ে দেখা পাব এই পৰিৱৰ্তনসমূহ বিশেষকৈ আনৰ মেছেজ ফৰৱাৰ্ড কৰাৰ লগে লগে মেছেজ পোৱাজনে ফৰৱাৰ্ডেড মেছেজ বুলি এক নিৰ্দেশনা দেখা পাব ইয়াৰ যোগেদি ভাইৰেল মেছেজ চিনাক্ত হোৱাত বিশেষ সহায় হ'ব হোৱাটছএপ গ্ৰুপতো এডমিনৰ বাবে নতুন নিৰ্দেশনাৰ ব্যৱস্থা কৰা হ'ব বিশেষকৈ গ্ৰুপ এডমিনৰ বাহিৰে আন কোনো গ্ৰুপ মেম্বাৰে গ্ৰুপ মেছেজ দিব নোৱাৰাৰ ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব গ্ৰুপ এডমিনে অনুমোদন জনোৱাৰ পিছতহে মেছেজটো আন গ্ৰুপ মেম্বাৰসকলে দেখা পাব গ্ৰুপ মেছেজবিলাকো নিৰ্দিষ্ট শিতানত বিভক্ত কৰা হ'ব বাৰ্তাটো পৰিয়ালৰ লোকৰ বাবে নে গ্ৰুপ মেম্বাৰৰ বাবে এই সকলোবোৰ এনে শিতানৰ যোগেদি নিৰ্দিষ্ট কৰা হ'ব আনকি গ্ৰুপৰ পৰা বাৰে বাৰে ওলাই গ'লে তেনে সদস্যক পুনৰ অন্তৰ্ভুক্তি কৰাটো বাধা আৰোপ কৰা হ'ব কেন্দ্ৰীয় চৰকাৰৰ অহৰহ হেঁচাৰ পিছত হোৱাটছএপ কৰ্তৃপক্ষই এনে ব্যৱস্থা ৰূপায়ণৰ পদক্ষেপ লৈছে ছ'চিয়েল মিডিয়া যোগে বিয়পা উৰা বাতৰিৰ ফলত এবছৰ 10খন ৰাজ্যত 31 জন লোকৰ মৃত্যু ঘটিছে উচ্চতম ন্যায়ালয়ে মৰেল পুলিচৰ আক্ৰমণৰ বিৰুদ্ধে আইন প্ৰৱৰ্তন কৰাৰ পিছতো শনিবাৰে হাৰিয়ানাত পুনৰ মৰেল পুলিচৰ হাতত মৃত্যু সাৱটিবলগীয়া হয় এজন দুৰ্ভগীয়াই অসমতো ছ'চিয়েল মিডিয়া যোগে সোপা ধৰাৰ উৰা বাতৰিৰ বাবে ডকমকাত নীলোৎপল আৰু অভিজিতৰ দৰে প্ৰতিভাৱান যুৱক নিহত হ'বলগীয়া হৈছিল ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট